জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে আহিছে এক ডাঙৰ খবৰ। মুছলমানৰ লগতে খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চীয়ে পাব এই বিশেষ সাহায্য। 80% চৰকাৰী অনুদানত লাভ কৰিব আপুনি ই ৰিক্সা অৰ্থাৎ টমটম। 80% চৰকাৰী অনুদানত লাভ কৰিব আপুনি চিলাই মেচিন, লগতে ফেশ্বন ডিজাইন মেচিন আৰু অটোমেটেড পেপাৰ প্লেট মেকিং মেচিন লাভ কৰিব আপুনি। 17 জানুৱাৰীৰ ভিতৰত আনিব লাগিব আপোনাৰ আবেদন। amdb.assam.gov.in ৱেবছাইটৰ জৰিয়তে কৰিব লাগিব আপোনাৰ অনলাইন আবেদন। পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই ৰিক্সা আৰু চিলাই মেচিন। আবেদনকাৰীৰ বয়স 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব আৰু বছৰি আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব। আত্মসহায়ক গোটলৈকে থাকিব এইবাৰ বিশেষ ৰেহাই। সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে নিছে আন এক আঁচনি। UPSC পাঠ্যক্ৰমৰ বাবে চৰকাৰী খৰচত লাভ কৰিব আপুনি প্ৰশিক্ষণ। ৰাজ্যৰ কোটি কোটি মুছলমানৰ বাবে আহিছে ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। বুলবুলি যুঁজ আৰু মহ যুঁজক লৈ আহিছে এক নতুন SOP। 15 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অনুষ্ঠিত কৰিব পাৰিব আপুনি মহ যুঁজ। পুৱা 7 বজাৰ পৰা বিয়লি 4 বজাৰ ভিতৰতে যুঁজ অনুষ্ঠিত কৰিব লাগিব। মহ যুঁজ স্থলীত থাকিব লাগিব পশু চিকিৎসক। মহৰ বাবে থাকিব লাগিব নিৰ্ধাৰিত স্থান আৰু খাদ্য। মহ যুঁজ বুলবুলি যুঁজৰ সকলো দৃশ্যৰ ভিডিঅ'গ্ৰাফি কৰিব লাগিব। মহ যুঁজৰ স্থান সম্পূৰ্ণ বেৰিকেডেৰে সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু প্ৰয়োজন সমিতিয়ে সম্পূৰ্ণ নীতি নিয়ম মানি চলিব লাগিব। নিয়ম অমান্য কৰিলে বাতিল হ'ব মহ যুঁজ। ঐতিহাসিক স্থানতে অনুষ্ঠিত কৰিব পাৰিব এবাৰ মহ যুঁজ। কমেও 25 বছৰ ধৰি অনুষ্ঠিত হৈ অহা হ'ব লাগিব মহ যুঁজৰ স্থান আৰু বুলবুলি যুঁজৰ বাবেও আহিছে এক বিশেষ SOP। যুঁজৰ সময়ত বুলবুলি চৰাইসমূহ সম্পূৰ্ণ সুৰক্ষিত হৈ থাকিব লাগিব। লগতে যুঁজ হোৱা স্থানত খাদ্য আৰু নিৰাপত্তা সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু বুলবুলি যুঁজৰ স্থলীত 2টা চৰাইৰ বিপৰীতে 2জন বিচাৰক থাকিব লাগিব আৰু চৰাইৰ গৰাকী সুকীয়াকৈ বহি থাকিব লাগিব আৰু বুলবুলি যুঁজৰ আৰু মহ যুঁজৰ বাবে আহি গ'ল নতুন SOP। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। শীঘ্ৰেই দেশত হ্ৰাস পাব পাৰে পেট্ৰল ডিজেলৰ দাম। 6 টকাৰ পৰা 10 টকা পৰ্যন্ত হ্ৰাস হ'ব পাৰে পেট্ৰল ডিজেলৰ দাম। নতুন বছৰৰ পাকখনত দেশবাসীৰ বাবে আহিব পাৰে এই বৃহৎ অফাৰ। মাজত মাত্ৰ কেইটামান দিন বাকী নিৰ্বাচনলৈ, যাৰ বাবে দাম হ্ৰাস হ'ব পাৰে। 2 এদিনতে হ্ৰাস হ'ব পাৰে পেট্ৰল ডিজেলৰ দাম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ বাবে কৰিব পাৰে এই ডাঙৰ ঘোষণা। কাৰণ শীঘ্ৰেই দেশত হ্ৰাস পাব পাৰে পেট্ৰল ডিজেলৰ দাম আৰু 6 টকাৰ পৰা 10 টকা পৰ্যন্ত হ্ৰাস হ'ব পাৰে পেট্ৰল ডিজেলৰ দাম।